হাই ফ্ৰেণ্ডছ, আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ মাত্ৰ 5 মিনিটতে বনাব পৰা হেল্ডি টেষ্টি আপোনাৰ মিল্ক শ্বেক। ইয়াৰ কাৰণে মই কল লৈছোঁ আৰু কল ইয়াত মই 2টা লৈছোঁ আৰু এইদৰে মিক্সাৰৰ বাটিত মই কলকেইটা কাটি লৈছোঁ। এইটো বহুত টেষ্টি হয়, খাবলৈ হেল্থৰ কাৰণেও ভাল। আপুনি যদি বজাৰত কিনিব যায় আপোনাৰ 80 পৰা 100 টকাটো মিনিমাম ল'বই, বেছিও ল'ব পাৰে তাতকৈ। তো কিন্তু এটা আপুনি সহজতে বনাব পাৰিব, বাচ্চাও খাই ভাল পাব। আৰু ইয়াৰ কাৰণে মই বেলেগ গাখীৰ মোৰ তেনেকৈ নাছিলে, গতিকে মই আমুল তাজা ল'লোঁ। আপুনি ফ্ৰেছ গাখীৰ যি পায় সেয়া ল'ব, আৰু ভাল পাব। ইয়াতে মই পূৰা 1 গিলাচ আপোনাৰ লৈছোঁ আমুল তাজাটো। আৰু ইয়াতে সেই মিক্সাৰ বাটিটো য'ত কল দিছিলোঁ তাতে মই গাখীৰখিনি দি দিলোঁ। ইয়াত আপুনি চেনিও ইউজ কৰিব পাৰে, কিন্তু কি হয় যিহেতু চেনিটো বেছি ইমান ঠিক নহয় ন, তো ইয়াতে আপুনি গুড়ৰ পাউডাৰ দিব পাৰে। এইদৰে বজাৰত আপুনি ইজিলি পাই যাব গুড়ৰ পাউডাৰ। তো গুড়ৰ পাউডাৰ এয়া আমি ৰেডি কৰি থোৱা আছিলে। তো ইয়াৰে আপুনি 2 চামুচ দিব পাৰে। অলপ মিঠাটো যদি বেছি বিচাৰে অলপ বেছিও দিব পাৰে। আমি ইয়াতে 2 চামুচ দি দিলোঁ। তাৰ পাছত আপুনিতো এনেকৈ কৰি মিক্সাৰত মাৰি এনেকৈ খাব পাৰে, কিন্তু কি হয় আমাৰ সৰু ল'ৰা ছোৱালীবিলাকে খাবলৈ বেয়া পায়, কিন্তু সিহঁতে গাখীৰ খাব লাগে। গতিকে আপুনি এয়া অৰিঅ' বিস্কুট যদি আপুনি দিছোঁ বুলি কৈ দেখুৱাই দিয়ে, তে সিহঁতে আৰু বেছি ভাল পাব। তো অৰিঅ' বিস্কুট আপুনি ইয়াতে 1খন বা 2খন তেনেকৈ আপুনি ভাঙি দিলে, বেছি ভাঙি দিব পাৰে, হৈ গ'ল বছ। আপুনি মিক্সাৰত মাৰি দিলে, ৰেডি হৈ গ'ল। তো এইদৰে বনাই খাব পাৰে। যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ ইমানেই, পুনৰ আকৌ নতুন ভিডিঅ'ত লগ পাম। আজিলৈ বাই, see you again।